হাই গাইজ, এতিয়া সন্ধিয়া হৈছে আৰু আজি ভাবছোঁ চাহ নাখাম, আমি আজি ঠাণ্ডা খাম। মই আৰু আয়ান, আমাৰ ইৰফান তাৰ আব্বাৰ লগত ফুৰিব গৈছে, সেইকাৰণে আমি দুজন খাম আজি। আৰু মানে ইৰফানৰ অসুখো হৈছে, তাক খাব নিদিওঁ। এয়া ঠাণ্ডা লৈ আহিছোঁ, আমি দুটা গেলাজত ল'ম। কাই আগে ফিনিছ কৰিব পাৰে, হ'ব? কাই আগে ফিনিছ কৰিব পাৰে, হা? কাই আগে ফিনিছ হয়? মই আৰু অলপ লওঁ, হা?